নমস্কাৰ বন্ধুসকল, মোৰ নাম প্ৰকাশ আৰু বিদ্যালয়ত আপোনালোকক স্বাগতম জনাইছোঁ। গম পোৱা মতে ৰাছিয়াই বোলে কৰোনাৰ ভেকচিন বনালে। তেওঁলোকে বনালে, কিন্তু কোনোৱে মনা নাই। কেলৈ? এইটোৰ ওপৰত বহুত প্ৰশ্ন চিহ্ন আহিছে যে ইমান সোনকালে তেওঁলোকে কিমান বনালে, কেনেকৈ বনালে? কাৰণ ভেকচিন বনাবলৈ কমচে কম থাৰ্ড ট্ৰায়েলটোৰ কাৰণে 12 মাহ লাগে, কিন্তু ফাৰ্ষ্ট আৰু ছেকেণ্ড ট্ৰায়েল ইহঁতে 2 মাহতে কৰিলে, আৰু থাৰ্ড ট্ৰায়েলটো নকৰি সেই দেশৰ ভ্লাদিমিৰ পুটিন ৰাছিয়াৰ ৰাষ্ট্ৰপতি তেওঁ কি কৰিলে, তেওঁৰ নিজৰ জীয়েককে বোলে কৰোণা হৈছিলে দি দিলে ভেকচিন। বাই দ্য ৱে, এই ভেকচিনটোৰ নাম থৈছে স্পুটনিক ভি ভ্লাদিমিৰ চাগে নে ভেকচিন, যি কি নহওক। তো সেইকাৰণে দিছিলে বোলে। যেতিয়া কৰোণা হৈছিলে, বহুত জ্বৰ হৈছিলে, অতিপাত জ্বৰ, প্ৰায় 100 ডিগ্ৰী ফাৰেনহাইটত হৈছিলে। তেতিয়া দিলে, ভেকচিন দিলে। প্ৰথমতে জ্বৰ কমিলে, ছেকেণ্ডবাৰ যেতিয়া ড'জ দিলে তেতিয়া কৰোণা গায়ব বোলে, পলালে ক'ৰবাত। কিন্তু যিটো পৃথিৱীৰ যিবোৰ চাইণ্টিষ্ট আছে, মেডিকেল ৰিচাৰ্চাৰ আছে, তেওঁলোকে মনা নাই এই কথাটো। আমি নামানো বোলে। How dare you? তহঁতি ইমান সোনকালে কেনেকৈ বনাবি? থাৰ্ড ট্ৰায়েল নকৰাকৈ বনালে বহুত ডেঞ্জাৰাছ হ'ব বোলে। হয়ো, আৰু WHO কৈছে বোলে আমি নামানো তহঁতৰ এই ভেকচিন। আমি নিজে তহঁতৰ বস্তুখিনি লৈ ট্ৰাই কৰি চাম বোলে, তাৰপিছতহে কিবা এটা ক'ব পাৰিম। আচলতে ভেকচিন বনোৱাটো যিবোৰ শক্তিশালী দেশ আছে, সেইবোৰৰ মানে পাৱাৰ দেখুওৱাৰ এটা কৌশল যে আমি বেছি শক্তিশালী। যি কি নহওক, এই চক্ৰত যদি ভেকচিনটো বনি যায়, তো বহুত মানুহৰ লাইফ বাচি যাব। আমি কেতিয়া পাম এই ভেকচিনটো? তো একৰ্ডিং টু মিডিয়া ৰিপৰ্টছ, ৰাছিয়াই ট্ৰায়েল ক'ত কৰিলে, যিটো ভেকচিন বনাই ল'লে বাৰু। ভেকচিন বনালে, ট্ৰায়েল নোহোৱা ভেকচিনটো প্ৰথমতে তেওঁলোকে বনাব, তাৰপিছত যিবোৰ চেনিটাইজিং ৱৰ্কাৰ ডক্টৰ আছে ইহঁতক দিব। गुड स्टेप, तारीफ करने का योग्य है ये चीज़, है कि नहीं? अच्छा काम करने से तारीफ तो होना चाहिए। আৰু এতিয়া ইণ্ডিয়া এই ভেকচিনটো কেনেকৈ লৈছে? ICMR যিজন স্পক পাৰ্চন আছে, তেওঁ কৈছে যে ঠিক আছে, ৰাছিয়াই বনালে, কাৰণ ৰাছিয়া ভাৰতৰ মিত্ৰ, গোটেই পটককৈ গোটেই ডিছমিছ কৰিব নোৱাৰে কথাটো। গতিকে কৈছে যে বনালে যদি ভাল কথা, প্ৰথমতে আমি ৰিভিউ কৰি চাম, যদি ভাল হয় তেতিয়াহ'লে আমি অৰ্ডাৰ প্লেচ কৰিম বোলে। ইফালে ভাৰত বায়'টেক্স ICMR লগত মিলি ডেভেলপ কৰি আছে। ছেপ্টেম্বৰৰ 15 নে কিমান ডেট দিছে সেই ডেটৰ ভিতৰত বোলে তেওঁলোকে ভেকচিনটো বনাই ল'ব। কথা এটা ইয়াতে এড কৰোঁ যে যিটো ভেকচিন প্ৰডিউচ হয় ৱৰ্ল্ডত, চাইনাত যিটো স্মাৰ্টফোনৰ
হাব হয় তাতে সব ম্যাক্সিমাম স্মার্টফোন বনে অবশ্যই সেকেন্ড হাইস্ট ইন্ডিয়াত বনে মেক ইন ইণ্ডিয়া হোৱাৰ পৰা মেড ইন ইণ্ডিয়া যি কি নহওক সফল হওক যাতে ভাৰতীয় নাগৰিক হিচাপে ভাৰতৰ হিতে কামনা কৰোঁ মই কি কৈছিলোঁ পাহৰি থাকিলোঁ মই কৈছিলোঁ যে ভ্যাকচিন যিদৰে চাইনা স্মাৰ্টফোন বা টেকন'লজিৰ হাব হয় সেইদৰে মেডিচিন যিবোৰ বস্তু আছে সেইটোৰ হাব ইণ্ডিয়া হয় আৰু ভ্যাকচিন মাছ স্কেলত প্ৰডিউচ কৰা যিটো ক্ষমতা ইণ্ডিয়াৰ ওচৰত আছে মানে ফেক্টৰী ইণ্ডিয়াত বহুত আছে ইণ্ডিয়াৰ সহায় নোলোৱাকৈ কোনো দেশে পটককৈ ভ্যাকচিন উৎপাদন কৰিব নোৱাৰিব এনেকৈতো ভ্যাকচিনো বনালে ঠিকেই আছে কিন্তু মাছ স্কেলত যদি উৎপাদন কৰিব লাগে তেতিয়া ভাৰতৰ সহায় ল'বই লাগিব আৰু যদি ভাৰতৰ সহায় ল'ব সিহঁতি খোজে তেতিয়াহ'লে ভাৰতে এটা ডিমাণ্ড কৰিবই যে আমাকো দিব লাগিব ভাই শ্বেয়াৰ আমি যেতিয়া ইমান সহায় কৰিছোঁ গতিকে যোনেই নবনাওক আৰু যোনেই দাবী নকৰক কিয় ভাৰতৰ সহায় ল'বই লাগিব প্লাছ পইণ্ট আৰু আমাৰো যেটা তিনিটা কোম্পানী লাগি আছে দৰৱ বনোৱাত সিহঁতকো গুড লাক অল দ্য বেষ্ট যাতে জলদি বনাই লয় ফেৰ্টিলিটি ৰেটটো প্ৰায় 2% হৈ আছে জনামতে মই নিউজত শুনিছিলোঁ ফেৰ্টিলিটি ৰেট মানে মানুহৰ জীৱন যোৱা মানে মৰা ৰেটটো আৰু মোদী ডাঙৰীয়াই কৈছে যে এই ৰেটটো 1%ৰ তলত নিবলৈ চেষ্টা কৰি আছে গতিকে অল দ্য বেষ্ট আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো ভাল পালে